খুব আনন্দ পাইছোঁ আৰু মই প্ৰথমে এই আনন্দৰ বিহাইণ্ডত আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ সবল নেতৃত্বত আজি অসমৰ পৰা দুটা ৰাজ্যসভাৰ চিট আমি পাবলৈ সক্ষম হৈছোঁ আৰু মই প্ৰথমে তেখেতক আন্তৰিক অভিনন্দন মই জনাইছোঁ আৰু আমাৰ UPPLৰ সভাপতি আমাৰ BTRC তেখেত প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতক মই ধন্যবাদ জনাইছোঁ ৰাজ্যসভাৰ মোক এটা দায়িত্ব দিয়াৰ কাৰণে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া AGPৰ সভাপতি অতুল বৰা ডাঙৰীয়া প্ৰমুখ্যে আমাৰ মিত্ৰ দলৰ যিমান আমাৰ নেতৃবৃন্দসকল আছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ বিশেষকৈ আমাৰ যিসকল MLA আমাক ভোট কৰি পেলাই ভোট দি পেলাই আমাক জিকাই দিলে তেওঁলোকক আন্তৰিক অভিনন্দন মই জনাইছোঁ মই আশা কৰিম অনাগত দিনত অসমৰ স্বাৰ্থত নিশ্চয় আমি কাম কৰিব পাৰিম সকলোৰ আশীৰ্বাদ লৈ পেলাই সকলোৰ লগত আলোচনা কৰি পেলাই আমি কাম কৰিম আমাৰ মুখ্যমন্ত্ৰী মহোদয় যেনেকৈ বিচাৰিছে যে অসমৰ পৰা ৰিপ্ৰেজেণ্টেশ্যন ৰাজ্যসভাত প্ৰয়োজন আছে গতিকে এই কথাখিনি লক্ষ্য ৰাখি পেলাই কাম কৰাৰ কাৰণে মই যত্ন কৰিম এটা ডাঙৰ এটা সাফল্য হয় আজি যি দেখিছোঁ যোৱাকালি যিটো ৰাজ্যসভাৰ নিৰ্বাচন হৈ গ'ল ইয়াত মানে ৰুণগৰা নাৰ্জাৰী যেতিয়া আহিছে আৰু যি মানে UPPLৰ যি এটা শক্তি এই শক্তিটো অকল কোকৰাঝাৰত সীমিত হৈ থকা নাই মানে দিছপুৰতো হ'ল এতিয়া দিল্লীলৈকে মানে শক্তিটো মানে বাঢ়িছে তো আশা কৰিছোঁ যে ইয়াত যিখিনি উদ্দেশ্য লৈ UPPLে মানে চৰকাৰ গঠন কৰিছে এই উদ্দেশ্যটো আমি পূৰণ কৰিব পাৰিম